Hi guys, welcome back to my new vlog. এয়া বহুত দিন হৈছে মই ভিডিও আপলোড কৰিব পোৱা নাই কাৰণ মোৰ অলপমান বেমাৰ হৈ আছিল। এতিয়াও ভালকে ভাল হোৱাই নাই, এয়া কথা ক'বলৈ পাৰাই নাই। গুৰিডাত ওলোৱাৰ কাৰণে এয়া ইফালে বহুত ফুলি আছিল, বিখু হৈ আছিল আৰু চকুত ওলাইছিল আছিনা আৰু জ্বৰো আছিল অলপমান, হেতুৰ কাৰণে মই ভিডিও শুট কৰিব পৰা নাছিলো। হেতুৰ কাৰণে দিয়া নাই। আজি অলপমান ভাল পাইছো, হেতুৰ কাৰণে ভাবিছো আপোনালোকৰ লগত অলপমান শেয়াৰ কৰো ভিডিওবোৰ। হেতুৰ কাৰণে এয়া শুট কৰিব ওলাইছো। একেদিন বহুত গৰম হৈছে, গৰম পৰিছে, ৰ'দো হৈছে বহুত আৰু গৰমত আমাৰ স্কিনবোৰো বহুত ডাল হৈ যায়। হেতুৰ কাৰণে আজি মই ভিডিওটো বনাইছো মোৰ স্কিন কেয়াৰৰ ওপৰত। মই ডেইলি এনেকৈ স্কিন কেয়াৰ নকৰোঁ, কিন্তু আজি অলপমান ভাবিছোঁ কৰোঁ কাৰণ চবেও কৰে, ময়ো অলপমান কৰোঁ বুলি ভাবিছোঁ। তো চাই থাকক ভিডিওটো, মই কি স্কিন কেয়াৰ কৰোঁ আৰু চুলিবোৰো বহুত ৰাফ হৈ গৈছে। হেতুৰ কাৰণে অলপমান হোম ৰেমেডি দেখুৱাম আপোনালোকক মই কি কৰোঁ। তো গাইজ এতিয়া মই গৈ আছো জবা ফুলৰ ফুল আৰু পাত ছিঙিবলৈ, কাৰণ চুলি বহুত ৰাফ হৈ গৈছে আৰু এয়া হোম ৰেমেডি হয়। জবা ফুলৰ পাত আৰু জবা ফুল লগালে চুলিবোৰ বহুত পিছল হয়, কণ্ডিচনাৰৰ কাম কৰে, বহুত ভাল। হেতুৰ কাৰণে এয়া মই ছিঙিব আহিছো এতিয়া। এয়া জবা ফুল ঘৰৰে গছৰ পৰা ছিঙিম মই এতিয়া জবা ফুল আৰু জবা ফুলৰ পাত। এনেকৈ কোমলীয়া পাতটো হ'ব লাগে আৰু জবা ফুল বহুত ভাল হয়, লগাবচোন আপোনালোকেও কেতিয়াবা। আৰু গাইজ এয়া অলপমান জেতুকা পাতো মই মিক্স কৰিম এতিয়া জবা ফুলৰ লগত। ৰ'ব, এইবোৰ মই গোটেইখিনি গ্ৰেণ্ড কৰি লোৱাৰ পিছত আপোনালোকক দেখুৱাম। তো গাইজ এয়া মই জেতুকা আৰু জবা ফুলৰ পাত আৰু জবা ফুল যিটো ছিঙিছিলোঁ গোটেই গ্ৰেণ্ড কৰি ল'লোঁ আৰু এতিয়া এইটো মই মোৰ চুলিত এপ্লাই কৰিম। তাৰ পাছত দেখুৱাম মোৰ ফেচ পেক, মই কি ফেচ পেক লগাওঁ আপোনালোকক দেখুৱাম। গাইজ এয়া মই এতিয়া মোৰ চুলিত এপ্লাই কৰিম এতিয়া যিটো মই গ্ৰেণ্ড কৰি লৈছিলোঁ। আৰু এইটো কণ্ডিচনাৰৰ কাম কৰে আৰু মুখত বহুত ঠাণ্ডাও কৰে, গৰম দিনত লগালে বহুত হেল্প হয়। মই এনেকৈ থপি লগাই দিছোঁ। তো এতিয়া মই ইয়াৰ ক্লিপ লগত এতিয়া বান্ধি থাকিম। ফাইনেলি মোৰ লগাই হৈ গ'ল। এতিয়া মই গৈ আছোঁ মোৰ ফেচ পেকৰ কাৰণে, আৰু এয়া হাতেদি লগাইছিলোঁ কাৰণে হাতত কালাৰো হৈ গ'ল। কিন্তু ভালে লাগে ন কালাৰ এটা, জেতুকাৰ যিটো কালাৰ মোৰ বহুত ভাল লাগে, যিটো কিনা মেহেন্দিতকৈ বহুত ধুনীয়া লাগে দেখিবলৈ। তো গাইজ এয়া মই এতিয়া ফেচ পেক বনাবলৈ ৰেডি কৰি আছোঁ। এয়া মই লৈ লৈছোঁ মুলতানী মিট্টি 1 চামুচ। তাৰপাছত দিম মই এয়া গোলাপ জল, তাৰপাছত দিম মই এয়া এল'ভেৰা জেল, এয়া হৈ গ'ল মোৰ ফেচ পেক ৰেডি। এতিয়া মই এয়া স্কিনত এপ্লাই কৰিম। তো গাইজ এয়া মই এতিয়া এপ্লাই কৰিম এতিয়া মোৰ ফেচত। এইটো ৰাখিম মই খুব বেছি 5 মিনিট
A few moments later. তো ফাইনেলি গাইজ এয়া মই এতিয়া 20 মিনিটৰ পাছত মই চুলিখিনি ধুই দিছোঁ উঠুনিৰ চুলিটো আৰু এতিয়া চুলিটো চাই বহুত বেলেগ ৰিজাল্ট এটা আহে মোৰ চুলিখিনি ধৰিবলৈ বহুত ছফ্ট কোমল কোমল হৈ আছে ভাল লাগিছে ধৰি লৈ আৰু এতিয়া মই লগাম এয়া লেকমিৰ পিচ মিল্ক ক্ৰীম নন ষ্টিকি হয় ব্যৱহাৰ কৰিব পাৰে সকলোৱে চাওক আপোনালোকে নিজে ৰিজাল্টটো ফেচ পেকটো ডেইলি লগাবলৈ নহয় আৰু ফটকে এদিনত ৰিজাল্টো নিদিয়ে কিন্তু তো আকৌ লগ পাম নতুন এটা ভিডিঅ' তেতিয়ালৈকে মোক যোনে যোনে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰা নাই তেওঁলোকে কৰি ল'ব আহিছোঁ বাই বাই